AdSense program policy আৰু YouTube monetization policy বিষয়ে আমি জানিবলৈ হলে বহুত দীঘল একটা ভিডিও হবগৈ সেইভাবে আপোনালোকক শর্টকাটত মই ইয়াৰ বিষয়ে জানাইছো আৰু শর্টকাটত জনাৰ পিছতো আপুনি যদি এখিনি বিষয়ত যদি সকলোখিনি ঠিকে আছে তেতিয়া হলে আপোনাৰ 99% আপোনাৰ চেনেল মনিটাইজেশনৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে ইয়াৰ বিষয়ত যেতিয়ালৈকে আপুনি নাজানিব যদিহে আপুনি তেনেধৰণে যদি আপোনাৰ চেনেলটো যদি মনিটাইজেশনৰ কাৰণে এপ্লাই কৰিছে তেতিয়া হলে আপোনাৰ চেনেলটো হয়তো ৰিজেক্ট হৈ যাব পাৰে ইয়াৰ বিষয়ত আজি আমি খুব সুন্দৰকৈ আলোচনা কৰিম বিশেষকৈ ইয়াৰ বিষয়ত সকলোৱে জানিব লাগে আমাৰ ডাঙৰ সৰু বিলপ্লাই নহয় যি সকল নেকি মনিটাইজেশন হৈ গৈছে বা এই সকলৰ কাৰণে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ আমি কিছু আমাৰ ইউটিউবৰ গাইডলাইন কিছুমান আমি ফলো কৰিব লাগিব যদিহে এইবোৰ আমি ফলো কৰা নাই তেতিয়া হলে আমাৰ বৰ্তমানতে কোনো ধৰণৰ আমি প্ৰবলেম দেখি পোৱা নাই কিন্তু ভৱিষ্যতলৈ হয়তো আপোনাৰ চেনেলটো নাথাকিব পাৰে এইবোৰ বিষয়ত আমি জানিব লাগিব বলক এতিয়া আমি ইয়াৰ বিষয়ত এনে ধৰণৰ ভুল এটা মোৰ চেনেলটো হৈছে কিন্তু মই ভিডিওটো মই ঠিক কৰিব পাৰিম সেইখিনি কেনে ধৰণে ঠিক কৰিব পাৰি আপোনালোকক অন্য এটা ভিডিওত মই সকলোখিনি দেখাম কেনে ধৰণে আমি ঠিক কৰিব পাৰি কিন্তু মই প্ৰথম যেতিয়া ভিডিওটো আপলোড কৰিছিলো এইখিনি বিষয়ত মই জনা নাছিলো তাৰ পিছতে মই এইখিনি বিষয়ত যেতিয়া পঢ়িলো চালো তাৰ পিছত মই গম পালো যে এনে ধৰণৰ ভুল যদি আমাৰ চেনেলত থাকে আমাৰ চেনেল মনিটাইজেশন কৰিবলৈ যেতিয়া পঠিয়াও তেতিয়া হলে আমাৰ চেনেল ৰিজেক্ট হৈ যাব আমাৰ চেনেল হয়তো নাথাকিবও পাৰে আমাৰ চেনেল মনিটাইজেশনৰ কাৰণে যেতিয়া আমি এপ্লাই কৰিবলৈ যাওঁ তেতিয়া আমাৰ লাগে 1000 সাবস্ক্ৰাইবাৰ 4000 ঘণ্টা ওয়াচ টাইম আৰু শৰ্ট চেনেলবোৰৰ কাৰণে লাগে 90 দিনৰ ভিতৰত 10 মিলিয়ন ভিউজ যদি কমপ্লিট হৈছে তেতিয়া হলে চেনেল ৰিভিউলৈ পঠিয়াব পাৰে আৰু ৰিভিউ কৰোঁতে আমাৰ ইউটিউবে আমাৰ কি চেক কৰে ইউটিউবত যেতিয়া আমাৰ চেক কৰে এই কোনো সিস্টেমে নকৰে বা কোনো কম্পিউটাৰে নকৰে আমাৰ ইউটিউব এমপ্লয়ে চেক কৰিব ইউটিউব টিমে আমাৰ যেতিয়া চেক কৰিব চেক কৰোঁতে আমাৰ খুব সুন্দৰকৈ চাব আমাৰ চেনেলবোৰ যদি তেনে ধৰণৰ কোনো প্ৰবলেম আছে আমাৰ চেনেল কেতিয়াও মনিটাইজ নহব ইয়াৰ বিষয়তে আমি কি প্ৰবলেম সকলো বিষয়তে আমি আলোচনা কৰিম এইখিনি যদি প্ৰবলেম আপোনাৰ চেনেলটো আছে যদি আপুনি ডাঙৰ চেনেলে হওক বা সৰু চেনেলে হওক তেনে ধৰণে যদি কৰি ৰাখিছে আজিয়ে আপুনি এইখিনি শুধৰক আজিয়ে যদি তেনে ধৰণৰ কোনো ভিডিও আছে তেতিয়া হলে আপোনালোকে ডিলিট কৰিব পাৰিব আৰু আপুনি ইয়াতে আনলিষ্ট কৰি ৰাখিছে কিন্তু তাতে আপোনাৰ সকলোখিনি দেখি থাকে কেনে ধৰণৰ ভিডিও আছে এইখিনি বিষয়ত আমি খুব সুন্দৰকৈ আলোচনা কৰিম এই ভিডিওটোৰ পৰা বহুতো কিছু জানিব পাৰিব যি সকল নেকি নতুনকৈ ইউটিউবত আহিছে বহুতে এইখিনি বিষয় নাজানে ভাবে আমি ভিডিও আপলোড কৰিছো আমাৰ ওয়াচ টাইম আহিছে আৰু 1000 সাবস্ক্ৰাইবাৰ হৈছে আমাৰ চেনেল ৰিভিউ কৰিব পঠিয়াম আমাৰ চেনেল মনিটাইজ হৈ যাব আৰু আমাৰ ইউটিউবৰ পৰা আমি পইচা ইনকাম কৰিব পাৰিম বহুতো আমাৰ ইয়াতে গাইডলাইন আছে এইখিনি যদি আমি গাইডলাইন ফলো কৰা নাই তেতিয়া হলে আমাৰ চেনেল মনিটাইজ নহব আমি 4000 ঘণ্টা নহয় তাতকৈ অধিক কৰিলেও নহব আৰু 1000 সাবস্ক্ৰাইবাৰ নহয় আমি 10000 সাবস্ক্ৰাইবাৰ কৰিলেও নহব আৰু শৰ্ট চেনেলৰ বিষয়টো মই এইখিনি কলো সকলোখিনি গাইডলাইন যদি আমি ফলো কৰিছো তাৰ পিছতে আমাৰ ইয়াতে প্ৰথম চেক কৰিব আমাৰ 2 স্টেপ ভেৰিফিকেশন আমি অন কৰিছো নে নাই কৰা তাৰ পিছতে আমাৰ এডভান্স ফিচাৰ্স আমি এনাবল কৰিছে নে নাই কৰা তাৰ পিছত আমাৰ চেক কৰিব যদিহে কমিউনিটি গাইডলাইন কোনো ধৰণৰ ষ্ট্ৰাইক আছে নেকি কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আপোনাৰ আগতে নাথাকিব পাৰে কিন্তু যেতিয়া আপোনাৰ চেনেল মনিটাইজেশনৰ কাৰণে আপুনি এপ্লাই কৰিব তেতিয়া আপোনাৰ হয়তো আহি যাব পাৰে এনে ধৰণৰ ভুল কিছুমান আমি যদি কৰি ৰাখিছো দুই ধৰণৰ আপোনালোকে পলিচি পাব ইয়াতে মই আপোনালোকক তেনে ধৰণে ডিটেইল কৈ বুজাবলৈ গলে মানে এইটো এটা 15-20 মিনিটৰ ভিডিও হয় আমাৰ পলিচি ভিডিওত আমি যিখিনি যদি এইখিনি পলিচি গুটেখিনি বিষয়ত যদি আলোচনা কৰিবলৈ যাওঁ কিন্তু শৰ্টতে আপোনালোকক যিখিনি মই বুজাব চেষ্টা কৰিম এইখিনি যদি বুজিছে তেতিয়া হলে আপোনালোকৰ চেনেল কেতিয়াও মনিটাইজ নোহোৱাকৈ নাথাকে আপোনাৰ চেনেল 100% মনিটাইজ হ'ব বিশেষকৈ AdSense program policy আমাৰ পলিচি দুই ধৰণৰ AdSense program policy আৰু YouTube channel monetization policy এই দুটা আমি চাব লাগিব তেতিয়াহে আমাৰ যদি ইয়াতে কোনো ধৰণৰ আমি যদি ফলো কৰা নাই তেতিয়া হলে আমাৰ চেনেল মনিটাইজ নহব পাৰে আমাৰ চেনেল ৰিজেক্ট হৈ যাব পাৰে হয়তো আমাৰ চেনেল হোল্ডত থাকি যাব পাৰে বলক এতিয়া আমি ইয়াতে আৰু কি চেক কৰে ইয়াৰ বিষয়ত জানি লওঁ এতিয়া আমাৰ প্ৰথমতে চাব মেইন থিম আমি ক্যাটাগৰী হিচাপত আমাৰ চেনেলত ভিডিওবোৰ আছে নে নাই এতিয়া মোৰ চেনেলটো ধৰি লওক টেক চেনেল মই ইউটিউব টিপছ এণ্ড ট্ৰিক এনে ধৰণৰ ভিডিও দিওঁ কিন্তু ইয়াতে মোৰ চেনেলটোত যদি মই তেনে ধৰণৰ কোনো কুকিং ভিডিও বা কোনো ধৰণৰ নিউজ ভিডিও যদি দিছোঁ আৰু মোৰ চেনেলটোত যদি তেনে ধৰণৰ ভিডিও দেখিবলৈ পায় মোৰ চেনেলটো মনিটাইজ নহব ক্যাটাগৰী হিচাপত আপোনাৰ ভিডিওবোৰ হয় নে নহয় এইবোৰ চেক কৰিব এইবোৰ চেক কৰাৰ পিছতে আপোনাৰ চেনেল যদি সঠিক পায় তেতিয়া মনিটাইজ কৰিব পাৰিব আৰু দুই নম্বৰতে আমাৰ চেক কৰিব মোষ্ট ভিউড ভিডিও আমাৰ যেটো ভিডিওত নেকি ভিউজ বেছিকৈ আহিছে সেই ভিডিওটোত আমাৰ ভিউজ কোৰ পৰা কেনে ধৰণে আহিছে আমি নিজে চাই ভিউজ বহাইছো নে আমাৰ এক্সটাৰ্নেল আৰু ডাইৰেক্টৰ আননোন ইয়াৰ পৰা আমাৰ ট্ৰাফিক সোৰ্সৰ পৰা ভিউজ বেছিকৈ আহিছে এইখিনি চাব ইয়াতে দেখিবলৈ পাইছে
ইয়াতে যোৱাৰ পিছত আপোনাৰ ট্ৰেফিক চ'ৰ্চ ইয়াতে চাব পাৰে ট্ৰেফিক চ'ৰ্চ ক'ৰ পৰা কেনেধৰণে আহিছে ইউটিউব চাৰ্চ ছাজেষ্টেড ভিডিঅ' চেনেল পেজ বিভিন্ন ধৰণে দেখাৰ পিছত ইয়াতে তলত এই দুটা দেখিবলৈ পাইছে ডাইৰেক্ট অৰ আননোন আৰু ইয়াতে দেখিবলৈ পাইছে এক্সটাৰ্নেল যদিহে ইয়াৰ ভিউজ আপোনাৰ যদি ভিডিঅ'ত বেছিকৈ আছে তেতিয়াহ'লে আপোনাৰ চেনেলটো হয়তো মনিটাইজ নহ'ব পাৰে হয়তো হল্ডত থাকি যাব এইখিনি আপোনালোকে চেক কৰিব তাৰপিছতে চেক কৰিব নিউৱেষ্ট ভিডিঅ' আপোনাৰ যিকেইটা নেকি নতুন নতুন ভিডিঅ' আপলোড কৰিছে যিকেইটা আপুনি ৰিচেণ্ট আপলোড কৰা ভিডিঅ'কেইটা চাব ভিডিঅ'কেইটাত আপোনাৰ ভিউজ চাব আপোনাৰ সকলোখিনি তাতে চেক কৰিব কেটেগৰী হিচাপত আপোনাৰ ভিডিঅ'বোৰ হয় নে নহয় এইখিনি চেক কৰিব এইখিনি যদি চেক কৰাৰ পিছত সকলোখিনি যদি ঠিকে আছে টেগ টাইটেল সকলোখিনি যদি ঠিক আছে তেতিয়াহ'লে আপোনাৰ চেনেল মনিটাইজ হ'ব তাৰপিছতে আমাৰ চেক কৰিব 4 নম্বৰত বিগেষ্ট প্ৰপ'ৰ্চন অফ ৱাচ টাইম আমাৰ যিটো ভিডিঅ'ত নেকি ৱাচ টাইম বেছিকৈ আছে ৱাচ টাইম বেছি আমি কেনেধৰণে আনিছোঁ আমাৰ চেনেলত ৱাচ টাইম আমাৰ ভিডিঅ'ত কেনেধৰণে আমি ৱাচ টাইম বঢ়াইছোঁ এইবোৰৰ বিষয়ত চাব আমাৰ অৰ্গেনিক হয়নে নহয় নে কোনো আমি থাৰ্ড পাৰ্টি এপ্লিকেশ্যনৰ সহায়ত তেনেধৰণে আমাৰ ৱাচ টাইম বঢ়াইছোঁ আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে বহুতো এনেধৰণৰ ভিডিঅ' দেখিবলৈ পায় এক দিনৰ ভিতৰত 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট 2 দিনৰ ভিতৰত 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট 500 টকা দিলে তেনেধৰণৰ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট এইবোৰ এনেধৰণৰ যদি আপুনি শ্বৰ্টকাট ট্ৰিক যদি আপুনি লগাই আপোনাৰ চেনেলত যদি ৱাচ টাইম বঢ়াইছে তেতিয়াহ'লে আপোনাৰ চেনেল মনিটাইজ নহ'ব এইখিনি চাব লাগিব তাৰপিছতে আমাৰ 5 নম্বৰত চেক কৰিব ভিডিঅ' মেটাডাটা আমাৰ টেগ টাইটেল ডেছক্ৰিপশ্যন সঠিকভাৱে আছেনে নাই আৰু ইয়াতো বহুতো আছে কাৰণ আপুনি যদি কোনো অন্য চেনেলৰ যদি মেনশ্যন কৰিছে ঠিক আছে আমি ডিম্পু বৰুৱা চেনেলটো ধৰি লওক মেনশ্যন ইয়াতে আমি ডিম্পু বৰুৱা ব্লগ এনেধৰণে দি পেলাই যদি আমি মেনশ্যন কৰিছোঁ মেনশ্যন কৰাৰ পিছত আমাৰ ভিডিঅ'টো ডিম্পু বৰুৱাৰ বিষয়ে উল্লেখ আছেনে নাই এনেধৰণে চাব যদিহে মোৰ চেনেলটো আপুনি যদি কোনো ধৰণৰ তেনেধৰণে মেনশ্যন কৰিছে মেনশ্যন কৰাৰ পিছত আপোনাৰ ভিডিঅ'ত মোৰ কিবা উল্লেখ আছেনে নাই এইবোৰৰ বিষয়ত চাব বাকী টেগ টাইটেল এইবোৰ ডেছক্ৰিপশ্যনত চাব আপুনি কেনেধৰণে কি লগাইছে বাকী হৈ গ'ল এডভান্স ফিচাৰ্ছৰ বিষয়ে আমি অলপ পিছতে আলোচনা কৰি আছোঁ শেষৰফালে আলোচনা কৰিম এডভান্স ফিচাৰ্ছ কেনেধৰণে এনাবল কৰা হয় এতিয়া আমি পাতি লওঁ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক এতিয়া কমিউনিটি গাইডলাইন ষ্ট্ৰাইকৰ বিষয়ত আমি পাতি লওঁ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক কি আমি ইয়াৰ বিষয়ত জানো আমাৰ ইউটিউব কমিউনিটি গাইডলাইন আমি এগেইনষ্টত যদি কোনো ধৰণৰ ভিডিঅ' তেনেধৰণে আপলোড কৰিছোঁ ধৰি লওক মোৰ এতিয়া টেক চেনেল তাতে টেক চেনেলটোত মই ইউটিউব টিপছ এণ্ড ট্ৰিক এনেধৰণৰ ভিডিঅ' দিওঁ কিন্তু মই ইয়াতে যদি কাইনমাষ্টাৰ এপ্লিকেশ্যনত যেতিয়া আমি ভিডিঅ' এটা এডিট কৰিবলৈ যাওঁ তাতে দেখিবলৈ পাওঁ আমাৰ ৱাটাৰমাৰ্ক থাকে বা পাৱাৰ ডাইৰেক্টৰ ভিটা এনেধৰণৰ এপ্লিকেশ্যনত যেতিয়া আমি এডিট কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি যি ৱাটাৰমাৰ্ক দেখিবলৈ পাওঁ মই এতিয়া যদি ইউটিউব টিপছ এণ্ড ট্ৰিকত যদি মই তেনেধৰণে আপোনালোকক কৈছোঁ যে আমাৰ কাইনমাষ্টাৰ এপ্লিকেশ্যনৰ ৱাটাৰমাৰ্ক কেনেধৰণে হটাব পাৰি বা বিনা ৱাটাৰমাৰ্কৰ কাইনমাষ্টাৰ এপ্লিকেশ্যন কেনেধৰণে ডাউনলোড কৰিব পাৰি এইবোৰ হ'ল ইউটিউব এগেইনষ্টত আমি ভিডিঅ' বনাইছোঁ আৰু ইয়াৰ এগেইনষ্টত যেতিয়া আমি কাম কৰিম তেতিয়াহ'লে আমাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ইউটিউবৰ পৰা আহিব এইটো আপোনাৰ হয়তো বৰ্তমানত নাই কিন্তু আপোনাৰ চেনেল মনিটাইজেশ্যনৰ কাৰণে যেতিয়া এপ্লাই কৰিব তেতিয়া হয়তো দেখিবলৈ পাব পাৰে এতিয়া বন্ধুসকল আমি আলোচনা কৰোঁ এডচেন্স প্ৰগ্ৰাম পলিচি কি এডচেন্স প্ৰগ্ৰাম পলিচি যদি আমি ভায়োলেশ্যন কৰিছোঁ তেতিয়াহ'লে আমাৰ ইউটিউব চেনেল মনিটাইজ নহ'ব এতিয়া ইয়াতে আমি চাবলৈ গ'লে এডচেন্স প্ৰগ্ৰাম পলিচিত আমাৰ আহে ধৰি লওক হেকিং ট্ৰেকিং এনেধৰণৰ ভিডিঅ' কিছুমান যদি আমি আপলোড কৰিছোঁ তাৰ বিনা ৱাটাৰমাৰ্কৰ কাইনমাষ্টাৰ এপ্লিকেশ্যন কেনেধৰণে আপোনালোকে ডাউনলোড কৰিব ইয়াৰে যদি লিংক কিছুমান আমাৰ ডেছক্ৰিপশ্যনত দিওঁ তেনেধৰণৰ কিছুমান আমি যদি ভুল কৰিছোঁ তেতিয়াহ'লে আমাৰ চেনেল ডিমনিটাইজ হৈ যাব পাৰে এইখিনি ভুল আপোনালোকে কেতিয়াও নকৰিব এনেধৰণৰ আৰু ইয়াৰ ওপৰত আপোনালোকে জানিবলৈ হ'লে আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ ওপৰতো মই এক্সট্ৰা এটা ভিডিঅ' লৈ আহিম এইটো ভিডিঅ' কমচে কম বনাবলৈ গ'লে 12-15 মিনিটৰ এটা ভিডিঅ' হয় ইয়াৰ বিষয়ত আপুনি ডিটেইলকৈ জানিবলৈ হ'লে আপোনালোকে কমেণ্ট কৰি জনাব ইউটিউব চেনেল মনিটাইজেশ্যন পলিচিত কি কি আহে আমি যদি কোনো ধৰণৰ এইকেইটা মই শ্বৰ্টকাটত কৈছোঁ ইয়াতে আপোনালোকক ৰিউজ কণ্টেণ্ট ৰিপিটিটিভ কণ্টেণ্ট ধৰি লওক আপোনাৰ চেনেলত এটা ভিডিঅ' দিছে সেই ভিডিঅ'টো আকৌ আপুনি নেক্সট টাইম যদি বনাইছে এতিয়া মোৰ চেনেলটো মই আপোনালোকক আগত জনাই আহিছিলোঁ ইউটিউব চেনেল কেনেকৈ খোলে কিন্তু ইউটিউব চেনেল কেনেকৈ খোলে তাৰ ওপৰত দুটা ভিডিঅ' দি আছে এটা প্ৰফেশ্যনেল ইউটিউব চেনেল কেনেকৈ খোলে তাতে টাইটেল বেলেগ টেগ বেলেগ আৰু থাম্বনেইল বেলেগ আৰু তাতে মোৰ ডেছক্ৰিপশ্যনতো কিছু আপোনালোকে চেক কৰিবলৈ পাব কিন্তু মই যদি ছেম টু ছেম তেনেধৰণে যদি এটা ভিডিঅ'কে দুবাৰ যদি আপলোড কৰিছোঁ বা টাইটেল যদি একেই টাইটেল যদি লগাইছোঁ এইবোৰ ৰিপিটিটিভ কণ্টেণ্টত আহিব ৰিপিটিটিভ কণ্টেণ্ট যদি আপোনাৰ চেনেলত আছে তেতিয়াহ'লে আপোনাৰ চেনেল মনিটাইজ নহ'ব তাৰপিছত আহিলে ৰিইউজ কণ্টেণ্টৰ বিষয়ে আমি জানি লওঁ ৰিইউজ কণ্টেণ্ট কি ৰিইউজ কণ্টেণ্ট বিশেষকৈ আমাৰ অসমীয়া চেনেল মই বহুততে দেখিবলৈ পাওঁ এটা ভিডিঅ' কিছুদিন আগতে আমাৰ জুনমণি সৈতে এটা নিউজকে
বাৰ বাৰ সকলো ইউটিউবাৰে বহুতো ইউটিউবাৰে এটা নিউজকে তেনেধৰণে আপলোড কৰি আছে আৰু কোনো ধৰণৰ ফেচ ভেলু নাই কোনো ধৰণৰ নিজৰ ভেলু এড কৰা নাই তেনেধৰণে যদি আপোনালোকে ভিডিঅ' কিছুমান যদি আপলোড কৰিছে বা কোনো ধৰণৰ ষ্টেজ প্ৰগ্ৰাম এখনে ধৰি লওক হৈ আছে কিন্তু বহুতো ইউটিউবাৰে হয়তো সেইটো ৰেকৰ্ড কৰিব পাৰে বা ভিডিঅ' কৰিব পাৰে ভিডিঅ' কৰি যদি একেটা ষ্টেজ প্ৰগ্ৰামকে যদি 2-3টা চেনেলত তেনেধৰণে যদি দেখিবলৈ পায় ইউটিউবে এইটো আপোনাৰ ৰিউজ কণ্টেণ্টত আহি যাব আৰু ৰিউজ কণ্টেণ্ট যেতিয়া থাকিব আপোনাৰ চেনেল হয়তো মনিটাইজ নহ'ব পাৰে এনেধৰণৰ আমি কিছু কথা লক্ষ্য কৰিব লাগিব বাকি আপোনালোকে জানিব পাৰিলে খুব কম সময়ৰ ভিতৰত আমাৰ চেনেলটোত কি চেক কৰে এইখিনিয়ে মেইন চেক কৰিব আৰু সকলোখিনি ঠিকে আছে তেতিয়াহ'লে আমাৰ আৰু এটা লাগিব এডভান্স ফিচাৰ্ছ আমি এনাবল কৰিছোঁ নে নাই কৰা এডভান্স ফিচাৰ্ছ আমাৰ এনাবল থাকিব লাগিব এডভান্স ফিচাৰ্ছ আপোনালোকে এনাবল কৰিবলৈ হ'লে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ল'ব youtube.com এনেধৰণে চাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছতে আপোনাৰ ওপৰতে দেখিবলৈ পাব ইয়াতে 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে তলতে দেখিছে ডেস্কটপ সাইট আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পিছতে আমাৰ চেনেলৰ লোগোখন দেখিবলৈ পাম এতিয়া ইয়াতে দেখিছে আমাৰ লোগোখনৰ ওপৰতে এবাৰ আমি ক্লিক কৰিলোঁ তলতে দেখিছে ইয়ৰ চেনেল ইয়াতে আমি ক্লিক কৰিম তাৰ পিছতে দেখিছে কাষ্টমাইজ চেনেল আমি ইয়াতে ক্লিক কৰিম এতিয়া আমাৰ ইয়াতে studio.youtube.com ওপেন হোৱাৰ পিছতে আপোনালোকে ইয়াতে দেখিবলৈ পাব একেবাৰে তললৈ আহিব সেটিং অপচনটো দেখিবলৈ পাব ইয়াতে সেটিং অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে দেখিছে চেনেল আপলোড ডিফল্ট এনেধৰণে আপোনালোকে আমাৰ চেনেল সেটিং যিখিনি আহে ইয়াতে দেখিবলৈ পাব আমাৰ এতিয়া চেনেল সেটিং ইয়াতে আমি কৰিব লাগিব চেনেলত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত বেসিক ইনফো এডভান্স সেটিং আৰু আমাৰ ইয়াতে ফিচাৰ এলিজিবিলিটি আমি ফিচাৰ এলিজিবিলিটিত আমি ক্লিক কৰিম ইয়াতে দেখিছে এতিয়া আমাৰ ষ্টেণ্ডাৰ্ড ফিচাৰ্ছত আপোনালোকে অটোমেটিক এনাবল দেখিবলৈ পাব ইণ্টাৰমিডিয়েট ফিচাৰ্ছ দেখিছে ইয়াতে এইটো আমি এনাবল কৰিব লাগিব এইটো এনাবল কৰিবলৈ হ'লে আমাৰ ফোনৰ নম্বৰটো আমি ভেৰিফাই কৰিব লাগিব যিটো ফোনৰ নম্বৰেদি আমাৰ ইউটিউব চেনেলটো খুলিছোঁ এক্টিভ ফোনৰ নম্বৰ এটা আমি লৈ ইয়াতে ভেৰিফাই কৰাৰ পিছত আমাৰ 15 মিনিটতকৈ দীঘল ভিডিঅ' তাৰপিছতে কাষ্টম থাম্বনেল এনেধৰণৰ সুবিধা কিছুমান পাম আমি এইটো ফোনৰ নম্বৰটো ভেৰিফাই কৰিব লাগিব তাৰপৰা এডভান্স ফিচাৰ্ছত অহাৰ পিছতে ইয়াতে আমি ৰাইট সাইডে আপোনালোকে এৰো চিন দেখিছে ইয়াতে এবাৰ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে ভিডিঅ' ভেৰিফিকেশ্যন কৰিব পাৰে আৰু ভ্যালিড আইডি আপোনাৰ ডকুমেণ্ট দি পেলাই আপুনি ইয়াতে ভেৰিফিকেশ্যন কৰিব পাৰে নহলবা চেনেল হিষ্ট্ৰীত আপোনালোকে কৰিব পাৰে যদিহে ভিডিঅ' ভেৰিফিকেশ্যন কৰে আপোনালোকে ভিডিঅ' ভেৰিফিকেশ্যন কৰিব পাৰে ধৰি লওক 24-48 ঘণ্টাৰ ভিতৰত যদি আপুনি এটাতকৈ অধিক ভিডিঅ' লাইভ ষ্ট্ৰীমিং যদি আপুনি এবাৰতকৈ অধিক আহিব বিচাৰিছে তেতিয়াহ'লে এইটো আপোনালোকে এনাবল কৰিব লাগিব আৰু ভ্যালিড আইডি কোনো ধৰণৰ আমাৰ ভোটাৰ আইডি বা পেন কাৰ্ড এনেধৰণৰ ডকুমেণ্ট বা ড্ৰাইভিং লাইচেন্স দি আপোনালোকে ইয়াতে ভ্যালিড আইডি এইখিনি দি আপোনালোকে ভেৰিফাই কৰিব পাৰে আৰু চেনেল হিষ্ট্ৰীত যদি আপোনালোকে ভেৰিফাই কৰিব যায় তেতিয়াহ'লে আপোনাৰ চেনেলত 2 মাহলৈকে আপুনি ভিডিঅ' কণ্টিনিউ কৰি থাকিব লাগিব ধৰি লওক আপোনাৰ চেনেলটো চলাই থাকিব লাগিব তেতিয়া আপোনাৰ চেনেল হিষ্ট্ৰীত তেনেধৰণে এইটো ভেৰিফাই কৰা হৈ যাব বাকি আপোনালোকে এইটো চাব এনাবল কৰা হৈছে নে নাই হোৱা তাৰপিছতে আমাৰ এডচেন্স লিংক কৰাৰ পিছতে আমাৰ চেনেলৰ কাম সকলোখিনি হৈ গ'ল আৰু ইউটিউবৰ পৰা যদি আমাৰ বাকি আগৰখিনি যদি সকলোখিনি ঠিক আছে তেতিয়াহ'লে আমি ইউটিউবৰ পৰা ইনকাম কৰিব পাৰিম এতিয়া হয়তো আপোনালোকে জানিব পাৰিলে আমাৰ চেনেলত কি আমি চাব লাগিব 4000 ঘণ্টা ৱাচ টাইম হ'লেও নহ'ব 1000 ছাবস্ক্ৰাইবাৰ হ'লেও নহ'ব যদিহে আমাৰ বাকিখিনি যদি ঠিক নাই এই বিষয়ত যদি আপোনালোকৰ জানি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিলৈ